তাক মই লগত লৈ আহিছোঁ আৰু ল'ৰাজনক মাতিছোঁ মই হয়তো আপোনালোকে চিনি পাব পাৰে দেই আহি যা মাতিবই নাপালোঁ মই আহি পেলাই তুমি আগত লাজ কৰিব নালাগে আগত আকৌ আগত তেতিয়াহে চিনি পাব তোমাক ইমান ধুনীয়া ধুনীয়া আপিগিলা আছে মই ভাল পাই লাগছি আকৌ যিবিলাক আপি বেলেগ ল'ৰাই ভাল পাই আছে সিহঁতে তোমাক ভাল পাই পেলাব বাৰু কচোন ইয়ে কিয় কান্দি আছিলি এতিয়া নাকান্দিবি মানুহে হাঁহিব তোমাক কথাটো ক কিয় কান্দি আছিলে নেকিটা চাবা আহিছিলোঁ মাৰি লগত তাৰপিছত মায়ে আকৌ বেলেগ চাইনা বাইকত উঠি গৈছিল এৰি গৈছে কি কৰিছিলি চেঙেৰা আপা এটা বাইকত লাফ মাৰি উঠি গৈছিল মোক এৰি কেনে হয় নেকি মোক খানা ভাড়া দিছিল আৰু তোক চানা ভজা খাব দি মায়ে তাৰমানে বেলেগৰ বাইকত উঠি গ'ল কলো মিলো কৰি আছে হয় নেকি আৰু গম পাইছোঁ তাৰমানে তোৰ মায়েৰে চবক বিৰাট ভাল হা তাৰ কাৰণে বেলেগৰ বাইকত আকৌ উঠি গৈছে নাম কি নাম কি নয়ন শৰ্মা ফটলিতা এজন মানুহৰ তিনিটা নাম কেনেকৈ হ'ব পাৰে মই দিয়া কাহিনীটো মোৰ মানে দেউতা তিনিটা প্ৰথমতে শৰ্মাৰ লগত বিয়া হৈছিল শৰ্মা মোৰ খাই মোৰ থাকছি তাৰপিছত আকৌ পাঠকৰ লগত বিয়া হৈছিল পাঠকে ড্ৰাইভাৰ দিছিল কি দিছি ড্ৰাইভাৰ দিছিল ড্ৰাইভাৰ নহয় ডিভোৰ্চ দিছি জানেই তাৰপিছত আকৌ কলিতাৰ লগত বিয়া হৈছিল কিবা 4 নম্বৰ এটা লৈ গৈছি হয় নেকি বা তোৰ বিৰাট মানে ভাল কবা দেই আচলতে আকৌ ডাঙৰ ভাল কৈছি হয় নেকি আচ্ছা পঢ়া শুনা কৰিছেনে নাই ক'ত পঢ়া মই এনে বেছিতে পঢ়ো বিশ্বনাথ আমাৰ বিশ্বনাথ কৰি থাকোঁ সেইটো সোধা নাই মই স্কুলত কিহত পঢ়া সেইটো সোধা নাই কোন ক্লাছত পঢ়া শ্ৰেণী কোন শ্ৰেণীত পঢ়া মই পঢ়ো প্ৰথম মই প্ৰথম শ্ৰেণীত পঢ়া নপঢ়ো মই দ্বিতীয় শ্ৰেণীত পঢ়া নপঢ়ো মই পঢ়া তৃতীয় শ্ৰেণীত পঢ়া নপঢ়ো নহয় মই পঢ়ো নে তই পঢ়া তুমিয়ে পঢ়া কেতিয়া পেট ভৰি আছা নপঢ়ে মই পঢ়ো তৃতীয় শ্ৰেণীত বুলি আছা নেকি কিহত পঢ়া মই অংগনবাড়ী পঢ়ো তই তেতিয়াৰ পৰা যে তৃতীয় শ্ৰেণীত পঢ়ো দ্বিতীয় শ্ৰেণীত পঢ়ো প্ৰথম শ্ৰেণীত পঢ়ো বুলি কৈ আছা তেতিয়াৰ পৰা চিধাকৈ ক'লে কি হ'ল অংগনবাড়ীত পঢ়ো আমাৰ এইকেইটা ক্লাছ পাহৰি কেনে অংগনবাড়ীখন পাই আহিলোঁ হয় নেকি অংগনবাড়ী খিচিৰি খাব দিয়ে আমাক পেট ভৰি খাম ভাল কথা হেৰি কবিতা মাতিব পৰা নাই বাৰু মই দেচোন কবিতা এটা মাতি শুনা নমস্কাৰ দিম না দিয়ে আছে নমস্কাৰ কবিতাটো মাতা আমাৰ গাঁও তুমি আমাৰ গাঁওখন এটি গাভৰু ছোৱালীৰে ভৰা তেৰে যদি বৰ্তমান নোৱাৰিলে কিয়নো ডেকা ল'ৰা ৰঙা বটলৰ ৰঙা পানী প্ৰাঞ্জপত নাচে তেনেকৈ ভণ্টি নাচৰা বুলি 4জনী মানুহ আছে পাৰা দেখোন আচলতে হেৰি কি কয় তোৰ ভৱিষ্যত আছে কৈছে মোৰ মায়ে মাৰে কৈছি দেখিয়ে মানে গম পাই যায় তোৰ ভৱিষ্যত আছে মোক ছাৰে কৈছে তোৰ বয়সে আৰু মানে গাঁৱটোৱে ঠিকে পাইছি তোৰ মগজটো আৰু মাতটোহে বাঢ়া নাই হৈছে কি কৈছি এনেকৈ কৈছে মোক ছাৰে তোৰ বয়সে আৰু তোৰ দেহাটোৱে ঠিকে পাইছি কিন্তু তোৰ মাতটোৱে আৰু মাথাটোৱে বাঢ়া নাই কৈছে মগজখিনি কথা কৈছে হয় নেকি ঠিক আছে বাৰু হেৰি কি কয়
ইয়াতে আছে নেকি চাচোন তোমাৰ মা? মোৰ বেয়া কাৰণে মই ইমান ঠিক আছে চব খাই নিচিনা হৈ আহিছে মোৰ ভাত কৰি কাৰণে হয় নেকি? এটা কাম কৰিম নহ'লে এতিয়া তুমি পিছত যোৱা, মই তোমাৰ মাক দেখিলে মই তোমাক মাতি দিম, ঠিক আছে? নাজানো মই জীয়াই আছে ভাল লাগিছে ইয়াতে মাৰিব। আমাৰ গাঁৱৰ ছোৱালীবিলাকে মানে ডেকা ল'ৰা খুব কম চাই। এটা কাম কৰে মোক প্ৰশ্ন এটা সুধিব মই কেঁচা দেখোঁ নালাগে দিয়া, পিছত আকৌ তোমাক মাতিম মই ষ্টেজত, হ'ব? তুমি এতিয়া যোৱা, তোমাৰ মাক মই লগ পালে তোমাক মই মাতি দিম। মই লাগিছে মই ভুল গৈছে মোৰ একো কৰিব নোৱাৰে, কি এতিয়া যা, মই তোমাৰ লগত আছো বাৰু হা। তোমাৰ মাক পালে মই মাতি দিম। মা যোৱা এতিয়া, চান হাৱা পইচা দিছোঁ 5 টকা তোমাক মই পিছত লগ কৰিম যোৱা। আমাৰ ঘৰতো বিয়া দিম তোমাৰ মাক আৰু বিয়া নকৰক, যি 4জনৰ লগত গৈছে সেয়ে বহুত যোৱা। ধন্যবাদ।